নমস্কাৰ গাইজ, মই অৰূপে স্বাগতম জনাইছোঁ আপোনালোকৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। তো গাইজ, কি খবৰ আপোনালোকৰ? ভালনে গাইজ? আমি নেক্সট আগৰ ভিডিঅ'টোত যোৱা দেওবাৰ যোনটো বা সোমবাৰ যোনটো ভিডিঅ' আপলোড দিছিলোঁ, সেইটো ভিডিঅ'ত আমি লগত আছিল কি? আমাৰ লগত আছিলে পটাছিয়াম পাৰমেংগনেট। চাওক এবাৰ ভালকৈ, ডেঞ্জাৰাছ বস্তু হয় গাইজ, এইবিলাক ট্ৰাই নকৰিব, আমাৰতো চাই মজা লওক। এইটো য'তে ত'তে পাই যাব, আমি মেডিকেল ষ্ট'ৰৰ পৰা পাৰ্চেছ কৰিছোঁ। আপোনালোকৰ কাষৰ মেডিকেল ষ্ট'ৰত ইজিলি পাই যাব, টেনশ্যন নাই। তো আমি পটাছিয়াম পাৰমেংগনেটটো আকৌ আহিলে আমাৰ লগত, কিন্তু আজি আমি কৰিম কি? আৰু আজি তাৰ লগত আছে আমাৰ হাইড্ৰজেন পেৰক্সাইড। এইটো হ'ল 3%। তো আমি আজি কৰিম কি? হাইড্ৰজেন পেৰক্সাইড কি কৰে জানেনে? এইটো আমাৰ কাণৰ যেতিয়া লেতেৰা চেতেৰা হৈ যায়, ইয়াৰ ড্ৰপ এটা দিলে লেতেৰা চেতেৰা গোটেই ওলাই আহে, বা নাকৰ প্ৰব্লেম চব্লেম হ'লে এইটো দিয়া যায়। তো আজি আমি কৰিম কি এই দুটাৰ লগতে? এইটো হ'ল আমাৰ পটাছিয়াম পাৰমেংগনেট আৰু এইটো হ'ল আমাৰ হাইড্ৰজেন পেৰক্সাইড। তো আমি এই দুটা মিক্স হ'ব আজি। মিক্স হ'লে কি হয় আমি তাকে চাম আহক। আৰু ফাৰ্ষ্ট আমি কি কৰিছোঁ, পটাছিয়াম পাৰমেংগনেট অলপ ওলাই লৈছোঁ আৰু উলিয়াই ল'ম আমি। এইটোতো আছে, এইটো উলিয়াই ল'ম ইয়াতে। তো ফাৰ্ষ্ট আমি কি কৰোঁ আজি, এইটো চাওক আমাৰ হাইড্ৰজেন পেৰক্সাইডৰ বটলটো 3% হয় গাইজ। ইয়াতো বহুতো পায়, 5% পায়, 6% পায়, 30%, 40%, 50%। সেইকেইটা হাই লেভেলৰ হয়। আমাৰ তাত ইমান পইচা নাই যিহেতু আমি 3% আনিছোঁ। এইটো বেছি হাৰ্মফুল নহয়। বাকীকেইটা যদি আপোনাৰ স্কিনত যদি পৰি যায়, আপোনাৰ হাত চাত জ্বলি যোৱাৰ চান্স আছে। এইটোৰ লগত ইমান প্ৰব্লেম নাই। তো ঠিক কি কৰিছোঁ, ফাৰ্ষ্ট আমি পটাছিয়াম নহয়, হাইড্ৰজেন পেৰক্সাইডটো আমি ইয়াতে দি লৈছোঁ। ইয়াতে উলিয়াই লওঁ এবাৰ। তো গাইজ এইটো চাওক, তো পানীৰ নিচিনা একদম দেখিব, কিন্তু আপুনি নাখাই নিদিব পানী বুলি, ডেঞ্জাৰ হ'ব পাৰে। এইটো চাওক, চাওক গাইজ, মেবি ইমানখিনি চাফিচিয়েণ্ট হ'ব, আৰু অলপমান দি দিওঁ। ঠিক আছে, এইটো হ'ল আমাৰ হাইড্ৰজেন পেৰক্সাইড। তো এইটো থৈছোঁ ছাইডত, বটলটো অকণমান বেকা হৈ গৈছে, প্ৰব্লেম নাই। আৰু এতিয়া কি কৰিম, আমাৰ যোনটো নেক্সট আমাৰ পটাছিয়াম পাৰমেংগনেটটো আছে, সেইটো ওলাই লওঁ। তো য'তে ত'তে পাই যাব, অনলি 20 টকাৰ পৰা 30 টকাৰ ভিতৰত আপুনি 20 গ্ৰাম 25 গ্ৰাম তেনেকুৱা পাই যাব। তো আমি এইটো ছাইডত থৈছোঁ। আৰু এইটো কি কৰিম, এবাৰ এইটো ছিঙি লৈছোঁ। ঠিক আছে গাইজ, তো এইটো আমি কি কৰিছোঁ, এইটোতো হাইড্ৰজেন পেৰক্সাইড দেখিছে, আৰু এইটো আমাৰ পটাছিয়াম পাৰমেংগনেটটো, এইটো আমি এবাৰ ইয়াত ধুনীয়াকৈ উলিয়াই লৈছোঁ। তো গাইজ ঠিক আছে, আৰু এতিয়া আমি কি কৰিম, আমি আজি বনাম কি আপোনালোকে গম পাইছে কি নাই? আপোনালোকে মেবি অকণমান ধৰিব পাৰিছে আমি কৰিম কি। আজি আমি বনাম এলিফেণ্ট টুথপেষ্ট। তেনেকুৱা মানে আপোনালোকে বেলেগ ভিডিঅ'ত দেখিছে, কিন্তু আমি আগলৈ কৰা নাই। আমিও আজি চাম, আমি নিজে কৰি চাম, আপোনালোকেও আমাৰ লগতে চাব, দেখিব কেনেকুৱা হয়। তো আজি যেতিয়া পটাছিয়াম পাৰমেংগনেটটো যেতিয়া আমি হাইড্ৰজেন পেৰক্সাইডত দিম, তেতিয়া এটা ধুনীয়া এটা ফোম এটা ওলায়। ফোমটো কিহৰ কাৰণে ওলায়? আপুনি শ্বেম্পু দিব পাৰে, চাবোনৰ ফেন দিব পাৰে, বা ডিছ ৱাছ দিব পাৰে। তো আমি ব্যৱহাৰ কৰিম শ্বেম্পু। ঠিক আছে, তো আমি শ্বেম্পু উলিয়াই এবাৰ মিক্স কৰি দিছোঁ ইয়াতে। ঠিক আছে, এইটো চাওক ধুনীয়াকৈ শ্বেম্পু দি দিছোঁ। এইটো আছে আমাৰ লগত, আৰু এটা আছে, এইটোও দি দিছোঁ। ঠিক আছে গাইজ, আপোনাৰ নাভাবিব যে এইবিলাক আমি ইয়াত পেলাই থৈ গৈ আছোঁ, আমি উঠাই লৈ যাওঁ যোৱাৰ সময়ত। এইটো আমাৰ কাৰণ এয়া আমাৰ প্ৰপাৰ্টি নহয়, এয়া হ'ল নেচাৰেল প্ৰপাৰ্টি, নেচাৰতে থাকিব, চাফা আমি কৰিম। ইয়াত যি পেলাইছোঁ আমি চব আমি উঠাই লৈ যাম। সেইটো আপোনালোকে টেনশ্যন নল'ব, আৰু কমেণ্টত যি টি নক'ব। ঠিক আছে গাইজ, তো আমি আকৌ এবাৰ দি দিছোঁ এইটো শ্বেম্পু। ঠিক আছে, যিমানখিনি আছিলে। তো এতিয়া আমি কি কৰিম, অলপমান মিক্স কৰি দিম অলপ ভালকৈ। ঠিক আছে গাইজ, এইটো চাওক মিক্স হৈ গ'ল। তো গাইজ এইটো আমি শ্বেম্পুটো ইয়াত মিলাই দিছোঁ। আৰু আমি কি কৰিম, এই পটাছিয়াম পাৰমেংগনেটত মিলাই দিম অকণমান পানী। তো পানী আছে আমাৰ ইয়াত ডাঙৰ মগ গাইজ। তো ইয়াতে অকণমান পানী দিলে হৈ যাব, মেবি নহয়, এইখিনি চাফিচিয়েণ্ট হ'ব। তো এইখিনি অকণমান মিক্স কৰি দিওঁ। চাওক গাইজ, ইয়াতে অকণমান ফোম উঠিছে, কিয় কাৰণ গম পাইছেনে? ইয়াত এইডাল দিয়ে মই হাইড্ৰজেন পেৰক্সাইডটো মিক্স কৰিছিলোঁ, সেইকাৰণে ইয়াতে ফোম উঠি গৈছে। তো এতিয়া বেছি একদম দেৰি নকৰোঁ, চিধা এডাল থৈছোঁ ছাইডত, আৰু ইয়াতে মিলাম আমি হাইড্ৰজেন পেৰক্সাইড। তো লেটছ গেট ষ্টাৰ্টেড ইন 3, 2, 1 গো গাইজ। started
ইন 3 2 1 গো গাইজ একদম সৰু এটা লাভাৰ নিচিনা উৎপন্ন হৈছিলে ওপৰৰ ফালে মই আৰু আছে ইয়াতে আৰু দি চেষ্টা কৰিছোঁ এইটো চাওক গাইজ ইয়াতে আৰু অলপ যাব গাইজ ইয়াত তলত পটাছিয়াম আছে মই পানী অকণমান মিক্স কৰি অকণমান দিছোঁ ঠিক আছে চাওক ইমান ধুনীয়াকৈ এবাৰ ইণ্টেৰিয়ৰটো চাওক গাইজ এনেকুৱা লাগিছে পূৰা চাৰিওফালে আইচক্ৰীম হৈ আছে আৰু এই ওপৰত পূৰা আইচক্ৰীম তলত মানে কোনটো চাওক আকৌ দিছোঁ চাওক গাইজ চাওক গাইজ এয়া হ'ল আমাৰ অসমৰ সৰু সুৰা এলিফেণ্ট টুথপেষ্ট এক্সপেৰিমেণ্ট চাওক গাইজ ইয়াত আৰু আছে চাওক ইয়াতে আৰু পটাছিয়াম আছে মই আকৌ দিম আৰু পানী আছে আমাৰ লগত পানী শেষ নহয় আজি ইয়াতে আজি দি থাকিম আৰু এবাৰ ভালকৈ মিক্স কৰি লৈছোঁ ঠিক আছে গাইজ আকৌ মিক্স কৰি লৈছোঁ আকৌ দিছোঁ চাওক 1 2 3 চাওক গাইজ এয়াই হ'ল দ্য ৰিয়েকশ্যন অফ এলিফেণ্ট টুথপেষ্ট ইয়াতে আৰু আছিলে বাট এইখিনি ভালকৈ মিক্স হোৱা নাই তো আমি বাদ দিছোঁ এইটো চাওক এবাৰ ৰিয়েকশ্যনটো এবাৰ দেখা পাইছিলনে কি ধুনীয়াকৈ ওপৰৰ ফালে উঠি আহিছিলে গোটেইখিনি আৰু মে বি ইয়াতে আৰু আছে ইয়াতে আৰু আহিব নেকি নাই এয়া যদি আমাৰ হাইড্ৰজেন পেৰক্সাইডটো যদি 3% ওপৰত হ'ল হয় 4% বা 6% বা 20-30% হ'ল হয় এইটো ফৰ্মটো আৰু ওপৰৰ ফালে উঠিলে হয় যিহেতু আমাৰ অনলি 3% হয় তো সেইকাৰণে হৈছে কমকৈ হৈছে কিন্তু ভাল হৈছে দেখিব চাওক এবাৰ ধুনীয়া ইণ্টেৰিয়ৰটো মজা লাগিছে গাইজ দেখিব তো গাইজ আমি এইটো ভিডিঅ'ৰ সৈতে আজি আমাৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ এইটো এক্সপেৰিমেণ্টৰ সৈতে আমাৰ আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ যদি এনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট চাই থাকিব বিচাৰে তলত কমেণ্ট কৰি নিশ্চয় জনাব ভাল লাগিছে বেয়া লাগিছে কেনেকুৱা লাগিছে আৰু কেনেকুৱা ধৰণৰ এক্সপেৰিয়েঞ্চ হ'ব খোজে তাকো জনাব তেতিয়াহ'লে আমি আহি আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আমাক লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব গাইজ এনেকুৱা ধৰণৰ ভিডিঅ' দেখা পাই থাকিব আমাৰ চেনেলত টেনশ্যন নাই তো আমাক ছাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা ভিডিঅ' লাগে আমি আনিম নিশ্চয় আপোনালোকৰ কাৰণে তেতিয়ালৈ বাই বাই এইটো ভুল হৈছিলে গাইজ এইটো নহয় বাই বাই জয় আই অসম